ভাৰতীয় ক্ৰিকেট দলৰ বৰ্তমান সময়ত অৱস্থা একেবাৰে ঠিক নহয়। সকলোৱে জানে যে WTC ফাইনেলৰ পৰা বাহিৰ হওঁ অৱস্থাত আছে বা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ হয়তো খেলিবলৈ নাপাব পাৰে। কিন্তু সেই সময়তে যেন এটি আশাৰ ৰেঙনি আহিছে বা এটি সুখবৰ আহিছে, আৰু যদি এই খবৰটো সঁচা হয় তেনেহলে ভাৰতীয় ক্ৰিকেট দলৰ যেন জান উভতি আহিব আৰু হয়তো বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি আমাৰ হাতলৈ যাব পাৰে, বা এনেকুৱাও আপোনালোকে দেখা পাব পাৰে যে 2025 বৰ্ষৰ WTC ফাইনেলত আচলতে আমাৰ ভাৰতীয় ক্ৰিকেট দলক খেলা দেখা পাব পাৰে। হয়, এনেকুৱা এগৰাকী চেম্পিয়ন খেলুৱৈ আমাৰ ইণ্ডিয়া টিমলৈ উভতি অহাৰ খবৰ বৰ্তমান সময়ত আহি পৰিছে, বা বৃহৎ সাল সলনি হ'বলৈ গৈ আছে ভাৰতীয় টেষ্ট ক্ৰিকেট দলত। গতিকে কি আপডেট আহিছে, কি খবৰ আহিছে, সেই বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। কিন্তু তাৰ আগতে আপোনালোকে সৰুকে কাম কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব এনেকুৱা ধৰণৰ খবৰৰ বাবে। আৰু মই এতিয়া ডাইৰেক্ট আহি যাব বিচাৰিছো আজিৰ ভিডিঅ'টোৰ মূল বিষয়টোলৈ বা টপিকটোলৈ। ভাৰতৰ চেম্পিয়ন বলাৰ লালা খ্যাত মহম্মদ শামি উভতিবলৈ গৈ আছে ভাৰতীয় ক্ৰিকেট দললৈ, আৰু বহু দিনৰ পৰা অপেক্ষাৰ যেন অন্ত পৰিব, আৰু খবৰ আহিয়ে আছে যে শামি উভতিব, কিন্তু এতিয়া যেন ফাইনেল হৈ পৰিছে। আৰু বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিৰ যি বাকী থকা 3খনকৈ টেষ্ট মেচ আছে, তাৰে ভিতৰত 3 নম্বৰখন টেষ্ট মেচত আপোনালোকে শামিক দেখা নাপালো। শেষৰ যি 2খন মেচ আছে, 4ৰ্থ আৰু 5মখন টেষ্ট মেচত মহম্মদ শামিক আপোনালোকে ভাৰতীয় ক্ৰিকেট দলৰ হৈ খেলা দেখা পাবলৈ গৈ আছে। আৰু যদিহে এই খবৰটো সঁচা হয় আৰু বুমৰা, সিৰাজ, তাৰ লগতে শামি, এই 3গৰাকী বলাৰ যদি কেনেবাকৈ লগ হয়, টি মূৰ্তি যদি লগ হয়, তেনেহলে অষ্ট্ৰেলিয়া দলৰ যি বৰ্তমান সময়ত ফিট আছে, অষ্ট্ৰেলিয়া দলৰ যিটো শক্তি আছে বৰ্তমান সময়ত, সেইটো ভাঙিবলৈ সক্ষম হ'ব। গতিকে আপডেট আহিছে বৰ্তমান সময়ত, বহুতো ডাঙৰ ৱেবছাইটে ৰিপৰ্টো কৰিছে যে শামি উভতিবলৈ গৈ আছে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিতে ভাৰতীয় ক্ৰিকেট দললৈ, ভাৰতীয় টেষ্ট টিমলৈ, আৰু তেখেতে জইন কৰিবলৈ গৈ আছে 4ৰ্থ আৰু 5ম নম্বৰখন টেষ্ট মেচত। গতিকে বহুত বেছি ডাঙৰ খবৰ বৰ্তমান সময়ত, আৰু যিকোনো মুহূৰ্ততে সেই খবৰটো BCCI ঘোষণা কৰিব পাৰে, আৰু ভাৰতীয় টেষ্ট টিমত বৃহৎ সাল সলনি হোৱাৰ বৰ্তমান সময়ত খবৰ আহি পৰিছে। বাকী শামি আহিলে আপোনালোকে কি ভাবে, ভাল হ'বনে? আপোনালোকৰ মতামত মোক কমেন্ট সেকশনত জনাই দিব। কিন্তু মহম্মদ শামি ফৰ্মত আছে, আপোনালোকে পাহৰি নাযাব। ডমেষ্টিকত ভাল খেলি আছে, ডমেষ্টিকত একেবাৰে উইকেট লৈ আছে। গতিকে শামি আহিলে নিশ্চয় ভাৰতীয় ক্ৰিকেটৰ ভাগ্য সলনি হ'ব বুলি মই আশা কৰিছো। বাকী যি কি নহওক, এই ভিডিঅ'টো ইমানটোৱে আছিল। Thank you for watching this video.